দুলিয়াজানত অসম সত্ৰ মহাসভাৰ সমাৱৰ্তন। তিনিশ 57গৰাকী বিশাৰদ ডিগ্ৰীৰ শিক্ষাৰ্থীক সম্বৰ্ধনা। নগৰাকী শ্ৰেষ্ঠ শিক্ষাৰ্থী আৰু 9খন বিশেষ মহাবিদ্যালয়ক বিশেষ সম্বৰ্ধনা জ্ঞাপন। নিশালৈ সত্ৰীয়া সংস্কৃতিৰ প্ৰদৰ্শন। অসম সত্ৰ মহাসভাৰ সত্ৰীয়া সংস্কৃতি চৰ্চা কেন্দ্ৰ পৰীক্ষা পৰিষদৰ দ্বাৰা আয়োজিত সমাৱৰ্তন দেওবাৰে দিনা দিনজোৰা কাৰ্যসূচীৰে দুলিয়াজান ক্লাব প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত 357গৰাকী বিশাৰদ ডিগ্ৰী গ্ৰহণ কৰা শিক্ষাৰ্থী, ইয়াৰ 9গৰাকী শ্ৰেষ্ঠ শিক্ষাৰ্থী আৰু সকলো দিশতে আগবঢ়া 9খন মহাবিদ্যালয়ক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লগতে দুলিয়াজানৰ সাহিত্য সংস্কৃতিলৈ বৰঙণি আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সমাৱৰ্তনভাগী উপলক্ষে পুৱাৰ ভাগত ধৰ্মধ্বজা উত্তোলন কৰে অসম সত্ৰ মহাসভাৰ সভাপতি সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ প্ৰধানী আৰু স্মৃতি তৰ্পণ কৰে অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান সত্ৰাধিকাৰ কুসুম কুমাৰ মহন্তই। গায়ন বায়নেৰে অতিথিসকলক আদৰণি জনোৱাৰ পিছত মংগলাচৰণেৰে অনুষ্ঠান মুকলি কৰা হয়। সমাৱৰ্তনৰ মূল অনুষ্ঠান উদ্বোধন কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ নিৰোদ বৰুৱাই। আদৰণি ভাষণ আগবঢ়াই দুলিয়াজান আঞ্চলিক সত্ৰ মহাসভাৰ সভাপতি হেমকান্ত গগৈয়ে। ইয়াৰ পাছতে আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনোৱাৰ পাছতে দীক্ষান্ত ভাষণ আগবঢ়াই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সমূহ মহাবিদ্যালয়ৰ পৰিদৰ্শক ডক্টৰ ৰূপম শইকীয়াই। ইপিনে বঁটা প্ৰদান আৰু দাতাসকলক সম্বৰ্ধনা জনোৱাৰ লগতে সৰ্বোৎকৃষ্ট বিদ্যালয়ৰ প্ৰধানসকলকো সম্বৰ্ধনা জনায় সত্ৰ মহাসভাই। নিশালৈ সাংস্কৃতিক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এইটো অসম সত্ৰ মহা তৃতীয় পদক্ষেপ। আমাৰ আজি 40 বছৰ হ'ল সত্ৰীয়া সংস্কৃতি চৰ্চা কেন্দ্ৰৰ পৰীক্ষা পৰিষদ গঠন কৰা। আজি 3 বছৰৰ আগত আমি এই সমাৱৰ্তন অনুষ্ঠানটো পাতিছিলোঁ, সেইটো যোৰহাটত। যোৱা বছৰ আমি পাতিছিলোঁ কলাক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ ইণ্টাৰনেশ্যনেল হলত, আৰু এইবাৰ আমি দুলিয়াজানত পাতিছোঁ। আৰু এই দুলিয়াজানতেই মই দেখিলোঁ এই 3 বছৰৰ ভিতৰত আটাইতকৈ সুন্দৰ এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু তাৰ কাৰণে কিন্তু আমি দুলিয়াজানবাসী ৰাইজক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। বিশেষকৈ ইয়াৰে যিজন মেইন হোতা আদিত্য গোস্বামী, এই আদিত্য গোস্বামীৰ নেতৃত্বত এই অনুষ্ঠানটো হ'ল। আৰু দ্বিতীয় কথা, আমাৰ সত্ৰ মহাসভাৰ 40 বছৰ মানে যিটো 110 বছৰৰ সত্ৰ মহাসভা, আমাৰ 40 বছৰ হ'ল পৰীক্ষা পৰিষদৰ গঠন হোৱা। এই 40 বছৰৰ পিছত তাৰমানে 38 বছৰৰ আগত 37 বছৰৰ সময়ত আমি প্ৰথম সমাৱৰ্তনৰ কথা ভাবিলোঁ। আৰু এইটো কাৰণে ভাবা হ'ল যে উঠি অহা প্ৰজন্মক এটা উৎসাহ দিব লাগে। বিশেষকৈ যিসকলে চাৰ্টিফিকেট পালে, যিসকলে আমাৰ উপাধি ল'লে, তেখেতসকলক মনটো সন্তুষ্ট কৰিবৰ কাৰণে এই অনুষ্ঠানটো কৰা হৈছে। আৰু এই অনুষ্ঠানটোৰ যোগেৰে আমি নৱপ্ৰজন্মকো আকৰ্ষিত কৰিবলৈ এটা চেষ্টা কৰা হৈছে। কাৰণ গুৰুজনে শ্ৰীমন্ত শংকৰদেৱে অকল একশৰ নাম ধৰ্ম প্ৰচাৰতে ব্যস্ত নাছিলে। তেখেতৰ একশৰ নাম ধৰ্ম কৃষ্ণ সংস্কৃতিটো কৃষ্ণৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে সংগীতটোক বেছি গুৰুত্ব দিছিল। সংগীত মানে গীত বাদ্য নৃত্য। এই গীত বাদ্য নৃত্যৰ দ্বাৰা আমি পৰীক্ষা পৰিষদটো চলাই আছোঁ। লগতে আমি মুখা শিল্প বা আমাৰ চাৰুকাৰু কলা এইটো আমি ৰাখিছোঁ। আমাৰ আহি আছে আৰু কেইবছৰমান পিছত আমাৰ ফাইনেল দিব। গতিকে এইখিনি সংগীতৰ দ্বাৰা আমি সকলো মানুহৰ মন জয় কৰিব পাৰিম বুলি আমি ভাবিছোঁ। কাৰণ যিটো বস্তু গুৰুজনে ভাবিছিলে, গুৰুজনৰ কৃষ্ণ ভক্তিৰ কাৰণে মূল আহিলা ব্যৱহাৰ কৰিছিলে সংগীতক, সত্ৰীয়া সংগীত। গতিকে আমিও সেই হিচাপে ব্যৱহাৰ কৰিছোঁ। আৰু আজি যিটো পৰিৱেশ সৃষ্টি হৈছে দুলিয়াজানত, সেই পৰিৱেশটো গোটেই অসমৰ মানুহে চাই আছে, দেখা পাইছে। আৰু আমি সঁচাকৈ গৌৰৱান্বিত। আজি ছাকচেছফুল হৈছোঁ বুলি আমি নিজকে কৈছোঁ। আৰু এইটো হ'বলৈ
ইয়াৰ কাৰণে আমি দুলিয়াজানবাসী সত্ৰীয়া সংস্কৃতিৰ প্ৰতি যাৰ মানে হেঁপাহ আছে, যাৰ ইচ্ছা আছে, যিসকলে আগবঢ়াই নিয়াৰ এটা আমাক সুযোগ দিছে, সেইসকলক ধন্যবাদ দিছোঁ। আৰু আমি প্ৰত্যেক বছৰে প্ৰত্যেক বেলেগ বেলেগ ঠাইত আমি সত্ৰীয়া সংস্কৃতিৰ এই পৰীক্ষা পৰিষদৰ সমাৱৰ্তন আমি কৰি যাম। আমাৰ এইটো হাত আছে। আৰু এইটো কাৰণে আমাৰ কি সুবিধা হৈছে, বৰ্তমান আমাৰ অসমৰ বাহিৰত, দিল্লীত, হাৰিয়ানাত, আমাৰ গুৰগাঁৱত, তাৰপিছত বম্বেত, আনকি আমেৰিকাৰ পৰা আমাৰ পৰীক্ষা দিছে, আৰু লণ্ডনৰ পৰা আমাৰ ইয়াত পৰীক্ষা দিছে। আৰু এইবাৰ আমি গাৰো হিলছত আমি এখন সত্ৰীয়া সংস্কৃতিৰ মহাবিদ্যালয় খুলিছোঁ, আৰু আমাৰ বৰাক ভেলীটো খুলিছোঁ। যিখিনি মানে মানুহে ভাবে যে অকল অসমীয়া বা অসম ভাষী বা বৈষ্ণৱসকলে এই গুৰুজনৰ নৃত্য কলাখিনি ল'ব বুলি ভাবে, নহয়, সকলোৱে লৈছে। আজি আমাৰ যিটো আৰম্ভণি বৰগীত আছিল, তাত যে খবিৰ হুছেইন বুলি এজন মুছলমান ল'ৰাইও অংশগ্ৰহণ কৰিছে। তেওঁ বিচাৰত পাছ কৰি MUs কৰি আছে আমাৰ সত্ৰ মহাসভাৰ অধীনত। গতিকে আমি ভাবোঁ গোটেই মানুহখিনিক একত্ৰিত কৰিবলৈ, অসমীয়া জাতিটোক একত্ৰিত কৰিবলৈ, অসমীয়া জাতিটোক বিশ্ব দৰবাৰত লৈ যাবলৈ এইটো এটা ডাঙৰ আমাৰ উপায়, যিটো সংগীত